আৰ্কিমিডিছৰ লেপটপত পোক এটা সোমাল। কথা নিবিড় অনুৰাগ মানস, আবৃত্তি পৰাগ জ্যোতি কোচ। আৰ্কিমিডিছৰ লেপটপত পোক এটা সোমাল। আৰ্কিমিডিছে ঝাৰু এটা বিচাৰিলে। আগতে ঘাটত দেখি আহিছিল স্বচ্ছতাৰ চিঞাহী। আজি হাবিত ঝাৰু নাই। সূতা এটা বিচাৰিলে। খেতি মাটি পানীয়ে খোৱাৰ কথা শুনিলে। আৰ্কিমিডিছে ওঠৰ মাজৰ নৈখন জাৰি জোকাৰি চালে। ক'তো ঝাৰু গছৰ ছাঁ বিচাৰি নাপালে। ঝাৰু নাপাই লেপটপৰ তলত পাৰি লোৱা কাগজখনকে আনি পোকটো হেঁচা মাৰিব লওঁতেই বাতৰি এটা দেখিলে। দেশখন আজি চফা হৈছে, ঘৰে ঘৰে পোহৰ আহিছে। পোকটো নেখেদি লেপটপটোকে থেকেচি দিলে। কীবৰ্ডখন ছিটিকি তাৰ নাল নাইকিয়া ছাতিটোৰ ওপৰত পৰিলগৈ। আৰ্কিমিডিছে চকু পানী খেদিব নাজানি ছাতিটো সামৰি সুতৰি কীবৰ্ডখনৰ পৰা পৃথক কৰিলে আৰু হাত ভঙা প্লাষ্টিকৰ চকীখন টানি বহি লৈ ৰাস্তাত ভুকি থকা কুকুৰকেইটাৰ মুখলৈ ভেবা লাগি চাই থাকে।